তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ আমি শ্ৰী সূৰ্য পাহাৰ গেটটো এণ্ট্ৰি কৰিলোঁ আৰু বৰ্তমান গৈ আছোঁ আৰু এইপিনে চাওক পিকনিক খোৱা মানুহ বহুত আৰু ইয়াতে টিকট দি আছে কত 100 পইচাকে দিলে নাকি আৰু 100 টকা দি এটা টিকেট ললো টিকেট লোৱাৰ পিছত গৈ আছো আৰু এইপিনে আছে দোকান যেতিয়া আহিছিলোঁ তেতিয়া নাছিলে বহুত দিন আগত আহিছিলোঁ তেতিয়া 4-5 বছৰ 6 বছৰমান আগত আহিছিলোঁ তেতিয়াতো নাছিলে কিন্তু এতিয়া মজা হৈ গৈছে চাওক এইপিনে আছে ফুলৰ দোকান এইটো বহুত ধৰণৰ বস্তু আছে বেগ চশমা আৰু বেগ বেটৰ বেগ চব বহুত মানুহ আহে ইয়াত জানুৱাৰী 2 জানুৱাৰী যদিও আৰু ইয়াত লিখি দিয়া আছে অনুগ্ৰহ কৰি মন্দিৰৰ ওপৰত তেল সেন্দুৰ দিয়া নিষেধ আৰু এইপিনে আছে পূজা দিয়াৰ কাৰণে এইটো বনাই ৰাখিছে ইয়াতে শিৱলিংগ এইবিলাক চাওক বহুত শিলৰ খোদিত কৰি বনোৱা এইবিলাক কিছুমান আৰু ইয়াৰ পিছত আছে এইপিনে এইবিলাক হ'ল শিৱলিংগ আৰু এতিয়া যাম এইপিনে এইটো শিখৰ শিলটোলৈ তো চাওক বহুত মানুহ যায় কি পৰিস্থিতি এনে সৰু ৰাস্তাটো আৰু ইয়াৰ মাজেৰে আহি আছোঁ আমি আৰু তললৈ চেণ্ডেল খুলিবি আৰু তাতে লিখি দি আছে জোতা চেণ্ডেল প্ৰৱেশ নিষেধ বুলি কাৰণে আমি জোতা চোতা খুলি পেলাই এতিয়া যাবলৈ ওলালোঁ ভিতৰত এতিয়া ভিতৰৰ দৃশ্যটো আৰু বৰ্তমান চাওক একদম গুহাৰ মাজেদি ৰাস্তা শিলৰ মাজেদি ভিতৰত একেবাৰে এটা শিৱলিংগ আৰু হ'ল এয়া গুহাৰ ভিতৰৰ পৰা চব গুহাৰ ভিতৰত কিমান মানুহ আছে আৰু ইয়াৰ পৰা যাব নোৱাৰি পিনে নেট দি ৰাখিছে তো ইয়াৰ পৰা ঘূৰিব লাগিব আৰু কি কোৱা তো ইয়াৰ পৰা গুচি যাওক
থাকচোন ভাই কি ৰাস্তা এই মানুহ ইয়াতে বহি আছে চবে পিনৰ চাই ঘূৰি মেলি শেষ বৰ্তমান আৰু এতিয়া গৈ আছোঁ এইটো চাইডত গৈ আছোঁ তো বলক চাই আহোঁ কি আছে দুষ্ট ভাগিন মোৰ এইটো চাওক আৰু এইপিনে আছে এটা টিকট ঘৰ আৰু এইপিনে উঠিছে নাৱত বটিং কৰা এইটো আৰু সেইপিনে আছে বটিং কৰি আছে বটিং কৰিবলৈ হ'লে এইটো যিটো পিছৰ ৰাস্তা আছে ৰাস্তা দিয়ে উঠি যাব লাগে সময় পালে উঠিম বাৰু আৰু আছে এইপিনে ঠাই তাৰ মাজতে ৰ'দত ঘামি জামি আছোঁ ইয়াত ৰ'দত আৰু এইজনী সদায় লগত থাকে এইটো আৰু এইটো হ'ল বাইদেউ ফ্ৰেণ্ডছ আৰু বৰ্তমান আমি আহি পালোঁ কিছুমান সভ্যতাবিলাক চাই লওঁ তো ফ্ৰেণ্ডছ আৰু সিপিনৰ পৰা গৈ পেলাই আহিলোঁ এতিয়া যাম কাৰ্য আৰু ইয়াতে এটা আছে কুঁৱা বনাই ৰাখিছে ইয়াত আৰু এইটো আছে এইপিনে আছে বুদ্ধ স্তূপ আৰু বুদ্ধ স্তূপ চাবলৈ গৈ আছোঁ কিমান মানুহ আহিছে ইয়াত বহুত মানুহ আহি আছে বহুত আৰু কালি চাগে বেছি আছিলে আজি অলপমান কম তো চব আৰু এইপিনে এনেকৈ ধুনীয়াকৈ বনাই ৰাখিছিল আগতে যেতিয়া আহিছিলোঁ তেতিয়া নাছিলে এইটো এটা বুদ্ধ স্তূপ আৰু ইয়াৰ পিছত এইটো এটা আছে এইটো বহুত ডাঙৰ এটা বুদ্ধ স্তূপ এইটো বনাই ৰাখিছে আৰু আগলৈ আকৌ পাম আৰু এইটো এটা বুদ্ধ স্তূপ আছিলে কিন্তু বৰ্তমান জুই হৈ গৈছে এইটো
আছে বহুতকেইটা আছে, এইটো এটা হয়।